Welcome back to my channel SD Infinity again. আশা কৰোঁ আপোনালোকো সবেই ঠিক আছে। সো এগেইন মই লৈ আহিছোঁ মুম্বাইৰ ভিডিঅ'য়ে। সো ভিডিঅ' ষ্টাৰ্ট হোৱাৰ আগত কেইখনমান ফটো শ্বেয়াৰ কৰি দিছোঁ, ভাল লগা ফটো, কাৰণ কিছুমান ফটো আপোনাৰ শ্বেয়াৰ কৰিব থাকি গৈছে। সো ফটোবোৰ শ্বেয়াৰ কৰিছোঁ। আগৰ আমি দুটা ভিডিঅ'ত মই দেখুৱালোঁ আপোনালোকক কেনেকৈ মহাৰাষ্ট্ৰ মুম্বাই পালোঁগৈ। তাৰপিছত মেইন ড্ৰাইভ দেখুৱালোঁ আপোনালোকক, গেটৱে দেখুৱালোঁ, কেনেকৈ এক্সপ্ল'ৰ কৰিলোঁ এইখিনি দেখুৱালোঁ। তো আজি এইটো ভিডিঅ'ত মই দেখুৱাম আপোনাক আমি জহু চৌপাটি ব্ৰিজ কেনেকৈ এক্সপ্ল'ৰ কৰিলোঁ। চ' আমাৰ এইটো আছিলে 3 নম্বৰ নে 4 নম্বৰ দিন, যিহেতুকে আজি আমি গোটেইকেইজন ওলাই আহিছোঁ। ভনীজোৱাইৰো আজি আপোনাৰ অফ ডে আছে, ছুটি লৈছে। আজি আমি এক্সপ্ল'ৰ কৰিম জহু বীচ আৰু আপোনাৰ শ্বাহৰুখ খানৰ ঘৰ, লগতে আপোনালোককো দেখুৱাম। চ' ভিডিঅ'টো চাই থাকক, কেনেকুৱা লাগে আপোনালোকে জনাব, নিশ্চয় আপোনালোকে ভাল পাব। চ' আমি সেই একেদৰে সদায় আমি যেনেদৰে কেব লওঁ, কেব এখন ল'লোঁ। কেব এখন লৈ আমাৰ গোটেইকেইজন বহি গ'ল কেবৰ ভিতৰত, আৰু জাৰ্ণি আমাৰ ষ্টাৰ্ট হৈ গ'ল। এয়া এনেকৈ গৈ আহিছিলোঁ। গৈ থাকোঁতে ইয়াত আপোনাৰ এখন হেংগিং ট্ৰেইন দেখা পাইছিলোঁ। চ' আপোনালোকক মই দেখুৱাম, ইয়াত আপোনালোকে দেখা পাব হেংগিং ট্ৰেইনখন। হেংগিং ফ্লাইং ট্ৰেইন, এনেকৈ কিবা ফ্লাইং ট্ৰেইন এনেকৈ কিবা কয়। ভাল লাগে ট্ৰেইনখন, আপোনাৰ ওপৰেদি যায়। চ' আপোনাক চাব ৰখক, এয়া আহিছে বৰ্তমান এইখন চাওক। চ' পিংক কালাৰ আছিলে, কালাৰটো বহুত ধুনীয়া। ফ্লাইং ট্ৰেইন বুলি কয় এখন, ওপৰেদি যায়। চ' পিংক কালাৰ দেখিছে কি ধুনীয়া, আৰু দেখিছে পিছফালে কি ডাঙৰ ডাঙৰ অট্টালিকা। আমি গৈ আছোঁ বৰ্তমান জহু বীচ। জহু বীচৰ পিছত আমি শ্বাহৰুখ খানৰ ঘৰ যাম, এদিনতে এক্সপ্ল'ৰ কৰিম। ঘৰতে আপোনাৰ কিবা কিবি বনাই লৈ যোৱা হৈছিলে, বুট, কাবুলী বুট, এনেকৈ কিবা কিবি বনাই লৈ গৈছিলে। বইল এগ, এইখিনি আমি কেৰি কৰিছিলোঁ লগত। আৰু তাৰ লগতে আমি বহুত ঘৰো দেখা পাইছোঁ, যেনেকৈ আপোনাৰ আম্বানীৰ ঘৰ হওক বা আম্বানীৰ যি আপোনাৰ জীয়েকৰ ঘৰ, এনেকৈ 2-3খনমান ঘৰো দেখা পাইছিলোঁ, আৰু চেলিব্ৰিটিৰো ঘৰবিলাক আপোনাৰ দেখা পাইছোঁ তাত। চ' আপোনালোকে চাই থাকক, ভিডিঅ'টোত দেখা পাব। ইয়াত দেখিছে এয়া গ্ৰাউণ্ডত খেলি আছে ধুনীয়াকৈ, ইমান ডাঙৰ গ্ৰাউণ্ড। ছাইডত আছে আপোনাৰ ডাঙৰ ৰাস্তা, আৰু ইয়াত এনেকুৱা নহয় যে এখন মেচ হৈ আছে। ইয়াত নাই বুলি ক'লেও আপোনাৰ 20-25খনমান মেচ হৈ আছে এখন ফিল্ডতে। কোনে কি খেলি আছে সিহঁতে জানে। চ' এনেকেই ভিডিঅ' কৰি মই আগফালে বহিছোঁ। মই পূৰা ভিডিঅ' কেমেৰা মোৰ মোবাইল হাতত আছে, আৰু পূৰা কেমেৰা অন, যি পাৰোঁ তাকে কেপচাৰ কৰিছোঁ। চাওক ৰাস্তা কি ধুনীয়া। খুব সুন্দৰ আপোনাৰ এনেকুৱা এই জেগাটোতো আহি এনেকুৱা লাগিছে কিবা মানে ফৰেইন কাণ্ট্ৰিত আহি যোৱাৰ নিচিনা লাগে, কাৰণ ৰাস্তা পদূলি বহুতেই ধুনীয়া, আৰু আপোনাৰ যিবোৰ ওখ ওখ অট্টালিকা আছে। তো এইখিনি ৰাস্তাত আহি মোৰ তেনেকুৱাই ফিল হৈছিলে। চ' আমি ফাইনেলি আহি পাই গ'লোঁ জহু বীচ। জহু বীচ, ইয়াত আপোনাৰ ব'টিং হ'ব, আমি ব'টিং কৰিম। আৰু চ' তেনেকুৱাতে এখন বাইক দেখা পাইছিলোঁ, বাইকখনো কেপচাৰ কৰিলোঁ। এখন বহুত কষ্টলি বাইক হয়, যি বাইকখনৰ প্ৰাইজেই নাই বুলি ক'লেও আপোনাৰ নাজানো আৰু 20 লাখমান হ'ব চাগৈ, 20-25 লাখ। তথাপিও ধেমালি নহয়, ইমান দামী বাইক আমাৰ কাৰণেতো বহুত কষ্টলিয়ে হয়। চ' চাই থাকক। ফাইনেলি আমি আহি পাই গ'লোঁ জহু বীচ। জহু বীচত আহি আমাৰ আৰম্ভ হ'ল ফটো ভিডিঅ'। তেওঁলোকৰ ফটো দুকপি তুলিলোঁ মই ভিডিঅ'ৰ দ্বাৰা। ইয়াতো আপোনাৰ নন ষ্টপ ভিডিঅ' কেমেৰা মোৰ অন হৈয়ে আছে, যি পাৰোঁ তাকে কেপচাৰ কৰিছোঁ। কেপচাৰ কৰাৰ কাৰণে আজি আপোনালোকক শ্বেয়াৰ কৰিব পাৰিছোঁ ইউটিউবত এটা লং ভিডিঅ' বনাই। চ' আপোনালোকেও চাওক, কেতিয়াবা গ'লে আপোনালোকৰ ইনফৰ্মেটিভ হ'ব ভিডিঅ'বোৰ, ইয়াত চাই আপোনালোকে যাব পাৰিব। চ' ইয়াত আমি আহি পাই গ'লোঁ বৰ্তমান জহু বীচ। ইয়াত বহুত মানুহ আছে, চবেই আপোনাৰ ইয়াত সেই ভেকেশ্যন ফুৰিবলৈ আহিছে, এনজয় কৰিব আহিছে, সাগৰৰ মজা ল'ব আহিছে। ইয়াত আপুনি ব'টিং পইচা দিলেই হ'ল, আপোনাৰ ব'টিং কৰিব পাৰিব। লাইফ জেকেট দিব, আৰু আমিও ব'টিং কৰিম এতিয়া। বৰ্তমান লাইফ জেকেট আমিও ল'ম। লাইফ জেকেট দিব, আপোনাৰ ইয়াত ব'টিং কৰক। ওচৰত আপোনাৰ খোৱাৰ কাৰণে ডাঙৰ হেৰি আছে, চব সুবিধা আছে আপোনাৰ এইখিনিত। ইয়াৰ পৰা আপোনাৰ বেছি দূৰ নহয়, ওচৰতে আপোনাৰ অমিতাভ বচ্চনৰ ঘৰ, টাইগাৰ শ্ৰফৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয় শুনিবলৈ পোৱা মতে। কিন্তু আমি নগ'লোঁ, কাৰণ কিয় আমি শ্বাহৰুখ খানৰ ঘৰ যাম বুলি আগতেই মনস্থ কৰি ৰাখিছোঁ। চ' চাই লওক। চ' আমি এতিয়া ইয়াত অলপ ড্ৰেছ আপটো আমি চেঞ্জ কৰিব লাগিব, যিহেতুকে আমি
ঘৰৰ পৰা লং পেণ্ট চাৰ্ট এইবোৰ পিন্ধি গৈছিলোঁ। তাত আমি নোৱাৰিম এইবোৰ পিন্ধিতো মই পিন্ধি ল'লোঁ হাফ পেণ্ট টি চাৰ্ট, আৰু এওঁলোকে যি পিন্ধি গৈছিলে সেয়াই পিন্ধি ল'লে। চ' মোৰ ড্ৰেছ আপ চাওক। আৰু ধানিমাক সঁচাকৈ এই লাইফ জেকেট বা এইবোৰ পিন্ধাই দিওঁতে তাইক সঁচাকৈ বহুত মানে কিউট লাগিছে, ধুনীয়া লাগিছে তাইক। আৰু আমি ফটোখিনিতে আমি সাগৰৰ পাৰত অলপ ধেমালি কৰিলোঁ। মইতো আৰু ভিডিঅ' জানে আৰু আপোনালোকে। তাত আপোনাৰ আহিয়ে থাকিব মানুহ যে আপোনাক ফটো উঠাই দিম, ফটো উঠাওক, কেমেৰালৈ ৰখি থাকে। আমিও ফটো উঠিছোঁ ইয়াত, মই আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। চাওক ফটোবোৰো ধুনীয়াই আহে, কাৰণ কিয় তেওঁলোকৰ কেমেৰা আৰু মোবাইল কেমেৰাৰ মাজত আপোনাৰ যিমানেই যি নহওক কেমেৰা হয়, মোবাইল কেমেৰাই। তো আমি ইয়াত ফটো উঠিছোঁ বাৰু, নুঠা নহয়, আপোনালোকক শ্বেয়াৰ কৰিম। চ' আমি আৰু ইয়াত আপোনাৰ বহুত পইচাটো অলপ বেছিয়ে বিচাৰে আপোনাৰ, যিটো তেওঁলোকে বহুতত চাফাৰী কৰায়, কিন্তু আপোনালোকে বাৰ্গেনিং কৰিব লাগিব, নহ'লে আপোনাৰ পৰা বেছি পইচা ল'বই। আমাক বহুত বেছি কৈছিলে, কিন্তু আমি বহুত কম পইচাত আমি শ্বেয়াৰিঙত লৈছোঁ, অকলে লোৱা নাই। আমি এখন বোট গোটেইকেইজনে শ্বেয়াৰিং লৈছোঁ, আমিও লৈছোঁ, বেলেগেও লৈছে। নাই বুলি ক'লেও 10-12জন মানুহ আমি বহি লৈ একেলগে। আপোনালোকে বেছি দূৰো নহয়, তেওঁলোকে মিনিমাম আপোনাৰ 3-4 কিলোমিটাৰ আগত লৈ যাব, তাৰপৰা আকৌ ছাইডত লৈ আহে, বাছ সেইখিনিয়ে। তো তাতে আপুনি যি এনজয় কৰিব আছে কৰি লওক, ফটো উঠিব আছে উঠি লওক, বাছ। চ' আমাৰ এতিয়া বোট ট্ৰিপ ষ্টাৰ্ট হ'ব আৰু। তো ধানিমাৰ ছানগ্লাছটো আগতে কিনিয়ে দিছিলোঁ, পিন্ধাই দিছোঁ, চবেই ছানগ্লাছ পিন্ধি লৈছোঁ ছান প্ৰটেকশ্যনৰ কাৰণে। চাওক বৰ্তমান আমি বোটত বহিলোঁ, এতিয়া বোট চাফাৰী আমাৰ ষ্টাৰ্ট হ'ব আৰু। চাওক বোট ষ্টাৰ্ট হৈ গৈছে, বহুত ভাল লাগে এই দৃশ্যটো চাই। যেতিয়া এখন বোট এনেকৈ ষ্টাৰ্ট হয়, পিছফালৰ পৰা পানীখিনি ওলাই যায়, চ' বহুত ফূৰ্তি লাগে। সেইখিনি সময়ত আমি বহুত সুখ অনুভৱ কৰিছোঁ, যিটো মই আপোনাক বৰ্তমান শব্দৰে আপোনাক ব্যাখ্যা কৰিব নোৱাৰিম, যিহেতুকে আপোনালোকে যদি কেতিয়াবা যায় নিজেই আপোনালোকে অনুভৱ কৰিব। চ' জীৱনটো এবাৰেই হয়, অকল কৰ্মই জীৱন নহয়, কৰ্মৰ মাজত মানুহৰ সুখ দুখ চবৰে মাজত জীৱন থাকিব। তাৰ মাজত আপুনি এক্সপ্ল'ৰ কৰিব লাগিব, দুনীয়াখন ঘূৰিব লাগিব, নতুন কথা তেতিয়াই আপুনি শিকিব পাৰিব, তেতিয়া আপোনাৰ মাইণ্ডটো ফ্ৰেছ লাগিব, আকৌ আপুনি এনাৰ্জি পাব নেক্সট লেভেল কাম কৰিবলৈ। চ' মই সেইটোৱে বিশ্বাস কৰোঁ, সেইটো কাৰণে মই যেতিয়ালৈকে জীয়াই থাকোঁ ভগৱানে কৰাত মই ট্ৰিপ দিয়েই থাকিম। চাওক এতিয়া আমি আছোঁ বৰ্তমান আৰৱ মহাসাগৰত বোট ট্ৰিপ কৰি। চাওক ফূৰ্তি চাওক, চবৰে মুখত হাঁহি চাওক। আগফালে আছে জয় শ্ৰীৰামৰ ঝাণ্ডা আৰু ইণ্ডিয়ান ফ্লেগ উৰি আছে, কাৰণ সেইখিনি সময়ত युग राम राज्य का आ गया, যিটো হংসৰাজৰ গান আছিলে, বহুতে ভাইৰেল হৈছিলে ছংটো, পপুলাৰ ছং হয়। চ' সেইখিনি সময়ত তেনেকুৱাই অনুভৱ হৈছিলে যে য়েছ, আকৌ এগেইন যে ৰাম ৰাজ্য ঘূৰি আহিছে। তাত গৈ মোৰ সেইটোৱে ফিল হ'ল। আৰু ইয়াক যিমানেই কওঁ ড্ৰাইভাৰটোক যে তই টায়াৰ বেগা নকৰিবি, সিমানেই টায়াৰ বেগা কৰি আছে। সি ভাবিছে মোবাইলটো পৰি যাওক। তাক কৈছোঁ ৱেভ নামাৰিবি, সি সিমানেই বেছিকৈ ৱেভ মাৰিছে। ভয়ো লাগিছিলে অলপ যে মোবাইলটো যদি পানী ঘপককৈ হাতৰ পৰা ওলাই পানীত পৰি যায় কিন্তু কি হ'ব, কিন্তু মনত সাহস কৰি মোবাইল জোৰে টিপি ধৰি আপোনাৰ ভিডিঅ' কৰিছোঁ, চাই লওক। যাৰ কাৰণে আপোনালোকে আজি এইবোৰ দৃশ্য দেখা পাই আছে। চাওক ফটোবোৰ কি ধুনীয়া আহিছে, অ'প' A79 কেমেৰা। কেতিয়াবা যদি আহে জহু বিচত, কেতিয়াবা আপোনালোকে এইটো চান্স মিছ ইয়াত তেনেকৈ আহে, বহুত আহে আপোনাৰ, চব টুৰিষ্টবোৰ আহে বা ওচৰৰ লোকেলবোৰ হ'লেও আহে, ভাল লাগে।
এয়া চাওক কি ধুনীয়াকৈ নাচি আছে সিহঁতৰ ফেমিলি গৈ, কাকোকে কেয়াৰ কৰা নাই, নিজৰ কাম নিজত ব্যস্ত। তাৰপিছত মাইনে দেখিলে যে মেহেন্দি, আৰু তাই মেহেন্দি দেখিলে পাগল হৈ যায়, গৈ ওচৰত ৰখি চাই আছে। মোক ক'বলৈ সাহস কৰা নাই, ময়ে ক'লোঁ বনাই লোৱা। 3টামান বনাই দিছে, বনাই লৈ আপোনাৰ নাই বুলি ক'লেও 250 টকামান লৈ লৈছে। মই ভণ্টিয়ে বনালে এটা, মই বনালোঁ এটা, তাই বনালে 3টা বনাই পূৰা চিপকাই দিছে তাইক। আৰু এইবোৰ এদিনীয়া বিজনেছ হয়, তো ইহঁতে ল'বই পইচা বেছিকৈ, এইটো কোনো ডাঙৰ কথা নহয়। চ' আমাৰ লগতো হ'ল, এইটো আপোনাৰ সৰু সুৰা স্কেম নিচিনাই। তেওঁলোকে আগতে আপুনি সুধিব কিমান, ক'ব কি 50 টকা, তাৰপিছত আপোনাৰ ধুনীয়াকৈ হাতত লগাই মেলি দিব, হাত ফুল কৰি দিব, তাৰপিছত আপোনাৰ আহি গ'ল হিচাপ। এবাৰ চিপকাই দিয়াৰ পিছত আৰু আপুনি হেৰি কৰিব নোৱাৰিব, তেখেতক পে'মেণ্ট কৰিবই লাগিব। আৰু তেওঁলোকে অকল আমাৰ লগতে নহয়, প্ৰায় টুৰিষ্টৰ লগতে কৰে, কাৰণ তেওঁলোকৰ সেইটোৱেই তেওঁলোকৰ ইনকাম হয়। চ' এখন চিটিত জীয়াই থাকিবলৈ বহুত পইচাৰ প্ৰয়োজন, এনেকুৱা নহয় যে কম খৰচাত আপুনি চলিব পাৰিব, তাত আপোনাৰ কষ্টিংটো লাগেই। চ' আমি জহু বীচ চোৱাৰ পিছত আমি এগেইন আমি শ্বাহৰুখ খানৰ ঘৰলৈ আমি লৈ ল'লোঁ অটো। কিন্তু শ্বাহৰুখ খানৰ ঘৰ বিচাৰি পাওঁতে আমাৰ অলপ অসুবিধা হ'ল, কাৰণ জহু বীচৰ পৰা আমি যাব লাগিব বান্দ্ৰা বুলি কয় জেগাটুকুৰ, বান্দ্ৰাত আছে শ্বাহৰুখ খানৰ ঘৰ। চ' এনেকৈ আমি আহি বৰ্তমান পাই গ'লোঁ বান্দ্ৰা, শ্বাহৰুখ খানৰ ঘৰ। চ' শ্বাহৰুখ খানৰ ঘৰৰ ফ্ৰণ্টত শ্বাহৰুখ খানৰ অনুৰাগীসকল আহিছে। অনুৰাগীসকল আহি তেওঁৰ ঘৰৰ মুখত ভিৰ লগাইছে। আৰু এইটো এটা VIP ৰোডেই হয়। VIP ৰোড যিটো আপোনাৰ এইটো টাইম বাই টাইমেই ইয়াত আপোনাৰ এটা টাইম লিমিট দিয়া আছে। দিনত আপোনাৰ মানে নৰ্মেল মানুহৰ কাৰণে দিনটো অ'পেন থাকে, যি সন্ধিয়া এটা টাইম বান্ধি দিয়া আছে, তাৰপিছত আপোনাৰ বাহিৰা মানুহ ইয়াত সোমোৱাটো নিষেধ। অনলি ফৰ ডিফেন্স পাৰ্চনহে এলাউড। বাহিৰা মানুহ আপোনাক ইয়াত সোমাব নিদিয়ে, কাৰণ এইটো ৰাস্তাত আপোনাৰ বহুত VIP মানুহ থাকে। আৰু যিবোৰ দেখিছে আপোনাৰ এই শ্বাহৰুখ খানৰ ঘৰৰ মুখত মন্নাত গোটেই হীৰা দি লগোৱা আছে, চ' ইয়াত মানে নট এলাউড। তো বহুত আপোনাৰ ষ্ট্ৰিক্ট এৰিয়া হয়, ৰাস্তাটোৱেই আপোনাৰ ষ্ট্ৰিক্ট এৰিয়া, ইয়াত আপোনাৰ সোমাব নিদিয়ে। কিন্তু দিনত আপুনি পাৰিব, আৰু তাৰপিছত এটা টাইমত আপোনাৰ এইটো নট এলাউড, ডিফেন্সৰ মানুহ অকল সোমাব দিব। চ' এয়া চাওক শ্বাহৰুখ খানৰ ঘৰৰ মুখত আমি ফটো উঠিলোঁ, আৰু ইয়াতে আমাৰ আৰম্ভ হৈ গ'ল যুদ্ধ আৰম্ভণি। আমি প্ৰথমতে ঘৰৰ পৰা যি আনিলোঁ সেয়া খালোঁ, তাৰপিছত যুদ্ধৰ পিছত মইতো জানেই আৰু যুদ্ধ হ'লেও মই হাঁহিয়ে থাকোঁ, মুখত হাঁহি চাওক। এইফালে ফটো উঠিব গৈছোঁ, মোক নাচাই নালাগে, তাৰপিছত মোৰ মুখত হাঁহি চাওক, মই ভিডিঅ' কৰাত ব্যস্ত। ইয়াত আহিছে সকলো অনুৰাগীসকল আহি মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। তেখেতৰ ঘৰৰ মুখতে লিখা আছে আই লাভ মুম্বাই। তাত গৈ আমি ফটো উঠিলোঁ, কাৰণ কিয় মুম্বাইত আহি যদি এনেকুৱা এটা বেকগ্ৰাউণ্ডত যদি ফটো নুঠোঁ কেনেকৈ হ'ব। মুখ চাওক কেনেকৈ ফুলি আছে, কাজিয়া লাফৰা, শ্বাহৰুখ খানৰ ঘৰৰ মুখত কাজিয়া। আৰু মইতো জানেই পাৰক দেখিলে মই পাৰক দানা দি ভাল পাওঁ, চ' এইকেইটাকো পাৰক মই দানা দিলোঁ। তাৰপিছত এইবোৰ দি মেলি আমি খাই মেলি লৈ আমি আকৌ এগেইন ৰুমলৈ আহিলোঁ। ৰুমত আহোঁতেই আমি পালোঁ ইণ্ডিয়ান বিগেষ্ট কেবল ছাছপেনশ্যন ব্ৰিজ, যিটো ৱৰ্ল্ডলি চি লিংক বুলি কয়। ত' এই ব্ৰিজখন অকল কেবলৰ ওপৰতে আপোনাৰ ওলমি আছে। চ' এইখন বহুত কেবলৰ ওপৰত ওলমি থকা বহুত ডাঙৰ ব্ৰিজ হয়, যিটো আপোনাৰ বান্দ্ৰাত আছে, শ্বাহৰুখ খানৰ ঘৰৰ পৰা বেছি দূৰ নহয়। এই ভিউটো আপোনালোকে দেখা পাব, চাওক কি ধুনীয়া ব্ৰিজ। এইটো আপোনাৰ কেবল ছাছপেনশ্যন ব্ৰিজ হয়, এইটো কেবলৰ ওপৰতে আপোনাৰ ব্ৰিজখন হেঙিং হৈ আছে, হেঙিং ব্ৰিজ। চাওক কি ধুনীয়া। ইণ্ডিয়ান বিগেষ্ট কেবল ছাছপেনশ্যন ব্ৰিজ, ৱৰ্ল্ডলি চি লিংক। চ' আমি কেবৰ ভিতৰৰ পৰা ভিডিঅ' কৰিছোঁ। ইয়াত আপোনাৰ নাইটত কেতিয়াও দিনতো আপোনাৰ নট এলাউডেই হয় ভিডিঅ' কৰা, কিন্তু যেনে ভিডিঅ' আমি ল'লোঁ আৰু মনে দেখিলে আপোনাৰ ইয়াত ফাইনো চাগে ভৰিবলগীয়া হ'লে হয়, কিন্তু আমি মনে ভিডিঅ' কৰিছোঁ। ইয়াত আপোনাৰ ভিডিঅ' নট এলাউড এনেকেই কয় ড্ৰাইভাৰবিলাকে, নাজানো আৰু সঁচাই নিমিছাই। তাৰে মাজত মোৰ কেইটামান DSLR পিক থাকি গৈছিলে শ্বেয়াৰ কৰিবলৈ, চ' আকৌ এগেইন শ্বেয়াৰ কৰি দিছোঁ। এয়া জহু বীচৰ ফটো হয়, যিহেতুকে অলপ আগত দেখিলে আমি জহু বীচৰ পৰা আহিলোঁ, শ্বাহৰুখ খানৰ ঘৰ চালোঁ। শ্বাহৰুখ খানৰ ঘৰ চোৱাৰ পিছত আপোনালোকক ইণ্ডিয়ান ৱৰ্ল্ডলি চি লিংক দেখালোঁ।
এতিয়া আকৌ এগেইন মই কেইখনমান DSLR ফটো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ, চাই লওক। নেক্সট আপোনালোকৰ ভিডিঅ'ত পাব আমি কেনেকৈ এলিফেণ্টা কেভ গ'লোঁ, কি কৰিলোঁ, এলিফেণ্টা কেভত গৈ কি হ'ল। এলিফেণ্টা কেভ সঁচাই বহুত ধুনীয়া জেগা, মোৰ বহুত ভাল লাগিলে এলিফেণ্টা গৈ, আৰু গোটেইখিনিয়ে ভাল লাগিছে। চাওক কি ধুনীয়া ফটো। এগেইন আহিলোঁ, আহি আপোনাৰ কেম্পাছৰ ভিতৰত সোমালোঁ। কেম্পাছৰ ভিতৰত যিখন পাৰ্ক আছে আমাৰ ধানীয়ে, সেই পাৰ্কখন দেখিলে থাকিবই নোৱাৰে। এইফালে হিয়া আছে, হিয়াই জ্বলি আছে। হিয়াৰ ছোৱালীজনী বহুত স্মাৰ্ট হয়, ইমান সৰুতে ইমান স্মাৰ্ট ছোৱালী, বা কি কথা তাই আৰু ধানী দুইজনী পূৰা মিলিছে। মিলি লৈ মোক পূৰা ঘণ্টি ঘূৰাই দিছে দুইজনীয়ে। অলপ ধানীমাক অলপ খেলালোঁ। তাই এইবোৰ বস্তু দেখিলে থাকিবই নোৱাৰে। দেখিছেনে কি ফূৰ্তি ইহঁতৰ। ইহঁতক খেলাই ধূলাই লৈ আহিলোঁ। লৈ আহি এনেই আপোনাৰ ইভিনিং এদিন ওলাই গৈছিলোঁ কেম্পাছটো ঘূৰিবলৈ। তাৰে ফটো হয়, আৰু এখেতৰতো ড্ৰেছ চেঞ্জ হৈ থাকে, 2-3যোৰ ড্ৰেছ বেলেগ বেলেগ চিফ্টত বেলেগ। আপোনালোকে শুনিছে তেওঁলোক ব্যস্ত হৈ আছে নেশ্যনেল এন্থেম গোৱাত। সেইখিনি সময়ত 26 জানুৱাৰীৰ পিছতে আমি গৈছিলোঁ।